ইণ্টাৰভিউ হৈ গ'ল। মানে সম্পূৰ্ণ নতুনকৈ হৈছে নে আগৰে? আপুনি ক'ৰ পৰা আহিছে? কোৱালিফিকেশ্যন কিমান? নয়নমণি হাজৰিকা হয়। অহা মোৰ লগত অহা। আহা বহা। হ'ব ছাৰ। তুমি বায়'ডাটা আনিছানে? আনিছোঁ ছাৰ। অঁ তুমি এক ছেকেণ্ড মোৰ অফিচলৈ আহাচোন। ছাৰ মোক মাতিছিল। হয় তুমি অক ছাৰৰ ওচৰলৈ লৈ যোৱা। আহক। অঁ যোৱা। অঁ মে আই কাম ইন ছাৰ? Yes, come in, come in. Welcome, welcome, Mr. নয়নমণি হাজৰিকা ছাৰ। নয়ন। আচ্ছা নয়ন, যদি মোৰ ভুল হোৱা নাই তেনেহ'লে তুমি আমাৰ ফাৰ্ষ্ট ইণ্টাৰভিউ এটেণ্ড কৰিছিলা। এম আই ৰাইট? য়েছ ছাৰ। আই নিড এ জব এণ্ড আই প্ৰমিছ আই এম অলৱেজ ৰেডি টু ছাৰ্ভ ইউ বেটাৰ। প্লিজ ছাৰ। ভেৰি স্মাৰ্ট। লেট মি ক্লিয়াৰ মিষ্টাৰ নয়ন, I always dislike unpunctuality. And today you are too late. সময়ানুৱৰ্তিতা নথকা কোনো ব্যক্তিৰে এই কোম্পানীত স্থান নাই। আৰু তুমিতো জানা দয়া সেৱাৰ ধৰণৰ মনোভাৱেতো ইণ্ডাষ্ট্ৰী নচলে। হয় ছাৰ, আপুনি আপত্তি কৰাৰ কোনো সুযোগ আৰু নাপায়। আই প্ৰমিছ আই উইল অলৱেজ বি পাংচুৱেল। প্লিজ। আই হেভ ট্ৰাইড এ লট, হেপিয়াৰ ছেভাৰল ইণ্টাৰভিউজ এণ্ড ছাৰ আই বিলং টু এ ভেৰি প'ৰ ফেমিলি। ছাৰ হেল্ল' ছাৰ Hello. Yes, Soliha speaking. What? Yes, well done my boy. And that's called real professional attitude. আজিৰ পৰা তোমাৰ চেলাৰী ডাবল, লগতে ছিংগাপুৰৰ এটা 10 দিনীয়া ট্ৰিপ কোম্পানীৰ ফালৰ পৰা। অ'কে। টেক ইউৰ চিট ইয়ং মেন। ছাৰ Yes. এওঁ বায়'ডাটা। ৱেল Excellent. Such a promising academic career. Brilliant. হেল্ল' য়েছ হা থেংক ইউ ছাৰ ভাল খবৰ এটা আছে। আমাৰ পেণ্ডিং বিলৰ 3.5 crore rupees আজি আমাৰ একাউণ্টত জমা হৈছে। 3.5 তেনেহ'লে মই কিবা আশা কৰিব পাৰোঁনে ছাৰ? আশা তুমি কৰিব নোৱাৰা। আচলতে মই আমাৰ কোম্পানীয়ে তোমাৰ ওপৰত আশা কৰিব, তোমাৰ টেলেণ্টৰ ওপৰত ভৰসা কৰিব। মানে মই ক'ব খুজিছোঁ মিষ্টাৰ নয়ন, মই যদি তোমাক মোৰ কোম্পানীৰ কোনোবা এটা ভাল পষ্টত এপইণ্টমেণ্ট দিওঁ তেনেহ'লে মই তোমাৰ পৰা এইটো আশা কৰিব পাৰোঁ নেকি, যেনেদৰে তুমি তোমাৰ পৰীক্ষাত সদায় ফাৰ্ষ্ট হৈ আহিছা সেইদৰে আমাৰ কোম্পানীও ইয়াৰ ক্ষেত্ৰখনত অদ্বিতীয় হৈ ৰ'ব। ছাৰ আচলতে তুমি বৰ লাকিহে।
তোমাক লগ পোৱাৰ পিছৰ পৰা হঠাৎ যেন মোৰ ভাগ্যৰবি উদয় হৈছে। তোমাৰ দৰে য়ং, ব্ৰিলিয়েণ্ট, এনাৰ্জেটিক ল'ৰা আমাৰ কোম্পানীত বৰ প্ৰয়োজন আছে। কোৱা, কেতিয়া জইন কৰিবা? এই য়ং মেন, কি হ'ল? তুমি আমাৰ জুনিয়ৰ কনচালটেণ্ট অফিচাৰ হিচাপে কাম কৰিবা আৰু বাকীবিলাক তোমাক বুজাই দিব। Thank you, sir. Thank you so much, sir. Actually, sir, it's unbelievable. I am so happy, sir. So happy. মই ঘৰৰ পৰা আহি কোম্পানীত জইন কৰিম। মই সোনকালে জইন কৰিম, ছাৰ। আচ্ছা, তোমাৰ ঘৰ ক'ত আছিল? মানিকপুৰত। মানিকপুৰ? সুন্দৰপুৰ ওচৰত? হয়, মানিকপুৰৰ পাছত বনগাঁও, তাৰ পাছত সুন্দৰপুৰ। তাত মোৰ মামাৰ ঘৰ। কিয় সুধিলে? আমিও তালৈকে গৈ আছোঁ, কাম আছে। তাত আমাৰ নতুন প্লেণ্টেশ্যন চলি আছে, অলপ ছাইডটো চাই আহিব লাগে। হ'ব ছাৰ। ছাৰ, কিন্তু ৰাখি থোৱা। কোম্পানীৰ ফালৰ পৰা দিয়া নাই, মই দিছোঁ, বিহুৰ গিফ্ট। ৰাখা, লোৱা। ভাইটি, কি হ'ল? এনেকৈ দোকান বন্ধ কৰি যে? কিনো কবি, খুৰীও ভাল হোৱা দিন নহয়, হস্পিটেলত আছেগৈ, চিজাৰিন হ'ব বোলে। বাকী দি দোকানৰ তলি উদং হ'ল, হাততো তেনেকৈ টকা পইচা এটা নাই। বৰ সাধনাৰ বলত ল'ৰা পোৱালি অকণৰ মুখ দেখিম বুলি ভাবিছিলোঁ, তাকো কণা বিধাতাই হ'বলৈ নিদিব যেন পালোঁ। পিছে হেৰি নহয়, তই ক'ৰ পৰা আহিলি? নন্দিনী আৰু ভনীয়েৰে কন্দা কটা কৰি হাহাকাৰ কৰি আছে, তই সোনকালে ঘৰলৈ যাগে, যা। তোক কিমান টকাৰ প্ৰয়োজন হ'ব দাইটি? হ'ব দে, তই দুখ নকৰিবি। ৰাতিপুৱাৰ পৰা কেইবাঘৰটোত বাকী টকা উঠাবলৈ গৈ তাগিদা দিলোঁ, হ'লেও আকৌ মই তোৰ ঘৰলৈ যাম বুলি ভবাই নাই। জানো দাইটি, মই তহঁতৰ মৰমৰ বাবে চাকৰিটো পাবলৈ সক্ষম হ'লোঁ। মই সঁচাই কৈছোঁ দাইটি, মই সঁচাকৈ চাকৰি পালোঁ। খুৰীয়ে হস্পিটেলত অকলে থাকিবলৈ বৰ ভয় কৰিব। এয়া ল দাইটি। কিন্তু নয়ন লওক, মৰমতে দিছে। মই জানিছিলোঁ ভগৱানে তোক এদিন চকু মেলি চাবই। অংক ফিটিং হৈ গ'ল। ঐ শুনিছ নাই, নয়ন আহি গ'ল। সেই মানে কণ্টেক্টটো বিচৰা খেল মাতি ঐ ডাঙৰ গাড়ী লৈ আহিছে, আংকা ফিটিং ঐ, আংকা ফিটিং। নয়ন আহি গ'ল। আজি জমিব আংকা ফিটিং। নয়ন আহি গ'ল। ঐ শুনিছ নে, নয়ন আহি গ'ল। ডাঙৰ
ডাঙৰ গাড়ী লৈ আহিছে ডাঙৰ গাড়ী ঐ কাপোৰ ধুবলৈ বাদ দে আহি গ'ল নয়ন আহি গ'ল ডাঙৰ গাড়ী লৈ আহিছে আহা নিদিয়ে মুঠতে মই কৈছো নহয় নয়নে পইচা নিদিয়ে দিয়া হ'লে সি কাহানি বাই দিলে মাৰিব এটা কথা নহয় তহঁতি এতিয়াও যোৱা নাই কি নয়ন আহিছে নেকি আহিছেতো আকৌ মই নিজ চকুৰে দেখিছো নয়ন আহিছে আৰু 100 পইচা লৈ আহিছে পইচা লৈ আহিছে কিমান আনিছে দেখা নাই নহয় পতা মই ঘৰৰ কোনোবাই আংকা কৰি আহিছো আৰু তহঁত এতিয়াও যোৱা নাই ঐ তই এনে মিছা কথা কৈছ নেকি পতা দেৰি নকৰিবি আহা